দাদা আপুনি যেন খোজকাঢ়ি যোৰহাটৰ পৰা পালেহি আপুনিতো খোজকাঢ়ি এতিয়া কাকজান পালেহি আপোনাৰ কি হৈছিলে ক'ৰ পৰা আহিলে আপুনি এইটো অৱস্থাত দৰিকা পায় শিৱসাগৰ দৰিকা পৰা এয়া কোন হয় আপোনাৰ কি হ'ল আপুনি কওকচোন আইতাটো গাটো ভাল নাই আপুনি কওক কি হ'ল কথাটো মানে কালি বিছনাৰ পৰা গধূলি গৈছে কামৰ পৰা বিছনাৰ পৰা পৰিলে তেওঁ লৈ যোৱাৰ লগে লগে মই পোৱাৰ লগে লগে ইমান চি তেওঁ বেহুচ হৈ গ'ল হৈ যোৱা মাত্ৰ লগে লগে মই 108লৈ ফোন কৰিলোঁ ফোন কৰা মাত্ৰক জয়সাগৰ লৈ গ'ল জয়সাগৰৰ পৰা তেওঁ লৈ যোৱা মাত্ৰকে তাৰপিছত যোৰহাটলৈ পঠিয়াইলে যোৰহাটত পঠিয়ালে যোৰহাটলৈ আপোনালোকে কিহত আহিলে 108ত আপোনালোকক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰালে ৰাতি কিমান সময়ত কালি তাত 9টা বাজিলে কালি 16 তাৰিখ আছিলে ন 16 এপ্ৰিলত আপোনালোকক যোৰহাট মেডিকেলত ভৰ্তি কৰালে ভৰ্তি কৰাৰ পিছত ডক্টৰ দেখালে নাই ডক্টৰে কি ক'লে ডক্টৰে চাই মেলি দুবাৰ এক্সৰে কৰালে এক্সৰে কৰি পিনে নি অকল বান্ধি মেলি বেজীটো দি আপুনি এটা ভাল পালে ধৰি মেলি কৰিলে তাৰপিছত মই বোলো ড্ৰেছিং কৰি দিয়ক নিদিলে তাৰপিছত একো নকৰা মাত্ৰ তাৰপিছত সেনেকৈ ক'লে আপোনালোকে এতিয়া যাব পাৰিব ৰাতি সেনেকৈ ক'লে আমি ইমান ৰাতি ক'লৈ যাম ইমান ৰাতিটো আমি যাব নোৱাৰোঁ কিবা এটা সহায় কৰি দিয়ক এনেকৈ ক'লোঁ বুঢ়ী মানুহতো শুবলৈ বেডিংখন দিয়ক তেওঁ বেডিংখন নিদিলে আপোনালোকে বোলে বাহিৰত থাকক গৈ যাওক বাহিৰৰ মহৰ কামনি দিনটো ৰাতিটো বহি থাকিলোঁ আৰু ৰাতিপুৱা ওলাই আহিলোঁ আহি বোলো যাওঁগৈ তেতিয়াহ'লে ৰাতিপুৱা গুচি আহিছোঁ আহোঁতে থানাত সোমালোঁ তাত আপোনালোকক পুলিচে পাইছিলে যোৰহাটৰ থানাতো সোমাইছোঁ আমি কি কৈছে যোৰহাটৰ থানাত সোমাই আপোনালোকৰ ইয়াত আমি উপায় নাই নহয় কি উপায় আছে আমিতো একো দিব নোৱাৰোঁ যোৰহাট থানাই ক'লে যোৰহাটৰ থানাই ক'লে আপোনাৰ উপায় নাই নহয় এতিয়া কি কৰিম বোলে তেতিয়া এজন ট্ৰেফিকে দিছে ট্ৰেফিকেজনে ক'লে আপোনাক মই ৰাস্তা দেখাই দিম আহক এনে ক'লে তাৰপিছত তেওঁৰ মতে আমি আহিলোঁ তেওঁ যি ডাঙৰ মানুহ কৈছে আমি তাকে শুনিছোঁ তেওঁ পলাই দিলে আমি তাতে ৰৈ থাকিলোঁ তাৰপিছত তেওঁ নাই 10টা বাজি গ'ল তাৰপিছত আমি খোজকাঢ়ি গুচি আহিছোঁ আপোনালোকে আহি ক'ত লাডেগড় থানাত সোমাইছিলে বোলে কি ক'লে লাডেগড় থানাত কি ক'লে আধা বাটৰ পৰাই মানুহজনী চোতালৰ পৰাই গেটৰ থানাখনৰ পৰা ওলাই আধা বাটৰ পৰাই আমাক খেদি দিছে আপুনি জগ বোলে আমি কিবা এটা সহায় বিচাৰিছোঁ কাৰণে ইমানডোখৰ বাট খোজকাঢ়ি আহিলোঁ কিবা এটা আপোনালোকক সহায় বিচাৰিছোঁ সকলোৱে দেখি আছে আপোনালোকে মই ফেচবুকত লাইভ দিব লগা হৈছে কিয়নো যিহেতু শিৱসাগৰ যিখন চিভিল হস্পিটেল সেইখনৰ পৰা 108তে আনি আপোনালোকক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰাইছিলে আৰু যোৰহাট মেডিকেল কলেজৰ পৰা কালি ৰাতি ৰিলিজ দি দিয়া হৈছে এইসকল নিসহায় লোকে কেনেধৰণে সহায় পাব যদি পুলিচৰ ওচৰত গৈও সহায় নাই পোৱা যিকোনো মানুহক কৈও সহায় নাই পোৱা তেওঁলোকৰ এখন মই জনামতে এতিয়া তেওঁ বোৱাৰীয়েকে কৈছে যেন আইতাৰ এখন হাতৰ লগটো খোল খাই গৈছে এই সময়ত লগ খোল খোৱা মানুহগৰাকী আইতাগৰাকী আহি খোজকাঢ়ি কাকজান অঞ্চল পাইছেহি কাকজানৰ কেইজনমান সচেতন যুৱকে তেওঁলোকক লগ পাই পেলাই তেওঁলোকক যোৱাৰ বাবে ব্যৱস্থা কৰিছে আমি থৈ আহিম কোনো ডাঙৰ কথা নহয় আমি ল'ৰাখিনিয়ে মিলি কাকজানৰ ল'ৰাখিনিয়ে হওক বা আমি তিয়কৰ কোনোবাই থৈ আহিম কিন্তু ইমান ডাঙৰ অপৰাধ কিয় কৰিব লগা হ'ল যোৰহাট চিভিলে কিয় কৰিব লগা হ'ল আজি ৰাতিখন এৰি দি খোজকাঢ়ি আহি কোনো থানাই কিয় আপোনালোকৰতো সাধাৰণভাৱে আপোনালোকে দুখ পোৱাহেঁতেনতো আপোনালোকৰ 108ত যোৰহাট মেডিকেল কলেজ ভৰ্তি নকৰাই আপোনালোকৰ ইয়াৰ লগ আইতা বেয়া নাপায়তো আপুনি অকণ দেখুৱাওকচোন ক'ত দুখ পাইছে এয়া দেখিছে আপোনালোকে যোৰহাট মেডিকেল কলেজত এনেকেই বেণ্ডেজ কৰি পঠাই দিয়া হৈছে আমি চিকিৎসকসকলক নাৰ্ছসকলক যথেষ্ট সন্মান কৰোঁ তাৰ ভিতৰত কোনগৰাকী চিকিৎসকে এনে পৰ্যায়ত তেওঁক আহিব দিয়া হ'ল এই কথা কিন্তু তদন্ত কৰিব লাগে বুলি মই এই মুহূৰ্তত ফেচবুকৰ জৰিয়তে জনাইছোঁ এই আইতাগৰাকী প্ৰায় বয়স 70-80 বছৰ হ'ব সেই আইতাগৰাকীয়ে প্ৰায় 30 কিলোমিটাৰ ইতিমধ্যে খোজকাঢ়ি আহিছেই আৰু তেওঁ ইমান কষ্টৰে খুব কান্দিছে কান্দি খোজকাঢ়িব নোৱাৰি ৰাস্তাত বহি দিছে তেনেতে সচেতন কেইজনমান হস্পিটেলত সোমাইছে হস্পিটেলৰ পৰা পঠাই দিছে কাকজানৰ তাৰপিছত লাডেগড় থানাত পঠাইছে কিন্তু ইতিমধ্যে মই তিয়ক থানাৰ লগত যোগাযোগ কৰিছোঁ আৰু তিয়ক থানাই সহায় কৰিম বুলি কৈছে তিয়ক থানা হৈছে সহায় কৰিম বুলি কৈছে কিয়নো আগৰ চোৱা কি কাৰণে লাডেগড় থানা হওক যোৰহাট থানা হওক বা মেডিকেলৰ যিজন ডাক্তৰ ৰিলিজ দিলে কি কাৰণে আপোনালোকে কি কওকচোন কেনেকুৱা ধৰণৰ বিহেভ কৰিছে আপোনালোকক ব্যৱহাৰবিলাক কেনেকুৱা কৰিছে ব্যৱহাৰ একদম বেয়াকৈ কৈছে থানাতো কৈছে যে আপোনালোকে জগ কৈছে এইফালৰ থানাখনো সুধি এইখন কাকজান নেকি ইয়াতো কৈছে লাডেগড় ইয়াতো খেদি দিছে আমাক জগ কৰি তেতিয়াহ'লে আমি হাতত পানী এটোপা নাই বটলত এটা খাদ্য খোৱা নাই কালিৰ পৰা আৰু পানী এটোপা নাই তেনেকুৱা মানুহক খেদি দিবলৈ সিহঁতক বেয়া লগা নাই নে নিজৰ মাকজনী নিজৰ মাক হয়
একেই মাকৰ লগত মাক মানুহ বুঢ়ী মানুহজনীক ৰখা কৈছোঁ খেদি দিছে তেনেকুৱা খেদি আইতা নাকানিব দেখিছে আপোনালোকে সকলোৱে দেখিছে আইতাক কি দুখত খোজকাঢ়ি আহি আইতা নাকানিব আমি আছোঁ এই যুৱকসকল আছে তিয়ক থানা OC আছে তিয়কৰ সাংবাদিকসকল আছে সকলোৱে আপোনাৰ সহায় কৰি আমি শিৱসাগৰত থোৱাৰ ব্যৱস্থা কৰিম আপুনি নাকানিব আৰু যি ব্যৱস্থা আছে আপোনাৰ হাতখনৰ বিষ যিহেতু আমি গাড়ী এখনৰ ব্যৱস্থা কৰিছোঁ গাড়ী এখন আহি পাবহি আৰু সেই গাড়ীখনতে আপোনাক যেনেকৈ নহওক চিকিৎসা কৰাবলগীয়া হওক বা যেনেকৈ নহওক আমি সহায় কৰিম আপোনাক তিয়ক থানা OCও ফোন কৰিছে তেওঁ সহায় কৰিম বুলি কৈছে বিশেষভাৱে সহায় কৰিম বুলি কৈছে আমি এতিয়া বৰ্তমান আমি এখন গাড়ী বন্দবস্ত কৰি তিয়ক থানালৈকে লৈ যাওঁ আপোনালোকক তিয়ক থানাৰ OC দীপাংকৰ গগৈয়ে যথেষ্ট সহায় কৰিব বুলি আমাক ফোনযোগে জনাইছে আৰু আগৰ চোৱাত যিখিনি হ'ল যিখিনি আপোনালোকে হাৰাশাস্তি পালে সেইখিনি আমি চৰকাৰক দৃষ্টিগোচৰ কৰাবলৈ আমি কেনেকৈ পাৰোঁ আমি চেষ্টা কৰিম আৰু আপোনাৰ যি ট্ৰিটমেণ্ট বা চিকিৎসা সেইসমূহ আৰু যিজন ডাক্তৰে আপোনালোকক এই ৰাতিখন বাহিৰত শুবলৈ দি পেলাই উলিয়াই দিছে তেওঁলোকক বিহিত ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাম যিহেতু আমি আকৌ কৈছোঁ যেন চিকিৎসা আৰু নাৰ্ছসকলক আমি যথেষ্ট সন্মান কৰোঁ আৰু যিগৰাকীয়ে এই মানে আপোনালোকক কষ্টৰ কাৰণে আগবঢ়াই দিলে সেইগৰাকীয়ে কিন্তু শাস্তি পোৱাটো আমি বিচাৰোঁ আমি এতিয়া আপোনালোকক আমি তিয়কলৈ লৈ যাব বিচাৰিছোঁ আহক গাড়ী এখন ইতিমধ্যে পাইছেই কাকজানৰ অঞ্চলৰ সচেতন যুৱকসকলে গাড়ী এখন বন্দবস্ত কৰিছে সেই গাড়ীখনতে আপোনাক কেনেধৰণে কি কৰা হয় আমি তিয়ক থানা OCৰ লগত কথা পাতি যাম ব'লক আইতা ব'লক এইগৰাকী আইতা কিমান বয়স হৈছে আপোনালোকে নিশ্চয় গম পাইছে এইগৰাকী আইতাক গোটেই ৰাস্তা প্ৰায় 25-30 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি আহিব লগা হৈছে আমি তিয়ক থানালৈ গৈছোঁ তিয়ক নগৰ সমিতিৰ চেয়াৰমেনৰ লগতো কথা পাতিছোঁ যথেষ্ট সহায় কৰিম বুলি কৈছে কিন্তু এই কাকজান যোৰহাট মেডিকেল কলেজৰ পৰা কাকজান পাব এনেকৈ খোজকাঢ়ি আহিব লগা কিয় হ'ল এই বিষয়ে কিন্তু আমি আলোচনা কৰি চৰকাৰক দৃষ্টিগোচৰ কৰাব লাগিব আপোনালোকে মতামত আগবঢ়াব বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ